আজিও হৈছে নেকি বাপাৰে বাপাৰে আজি কিজানি চালা মন মাতিলে নেকি এই যে মাটিতে তাতে বেৰা খান যে দিছা হা কিমান থাকবা লাগছা कौन सी सीमा से छत चल रही हाँ कौन सी सीमा के बात कर दी असिल हम को देखा नहीं कि पैसा से खरीद लिया है असिल तो निशिनी जगह अरे कौन অসমত পাতি কিনি অসমত নেকে তই খেলবা আহিছা क्या असम में 15 साल हो गई है 15 साल 20 साल का আমি নাজানো আমার জায়গা মাটি কিনি তাতে মাটি খেলবা লাগছা हम पैसा पैसा বাদ देखो तनी আমার টাঙান বা আমারও কদল আছে বা किली करी कच्ची পুন্নি দাও খেল লাগে তুয়া বিহারি আছি মই काटी दी पटक सब मार दी উঠাইলা উঠা উঠা नहीं उठाएगा এই সামান হয় কিনি हम नहीं जानता नहीं বেড়া উঠা এই সামান হয় কিনি हम नहीं जानता কি হইছে তাত এ কি হ'ব আৰু হে বিহাৰী তাতে যে থৈ লাগাৰ মাটিখিনি বেচাইছিল তাতে হিমালয় কাইজা লাগছে আচ্ছা হয় নেকি তে কি চাই আছ অলপ আগবাঢ়ি যাব আমি আৰু কি আগবাঢ়ি যাম এই নহয় এ ৰাস্তাৰে যাওঁ দে আমি নাজান দে এই ঘরবানচা বেয়া পা নাই ঘরবানচা বেয়া পা নাই কিন্তু মাটি তেল বিয়া हम কইছো মাটি पैसा दे के खाए हम पैसा से खरीद किया है तुम माटी दुख लो यार এই বেলকাই কি হৈছে হা কি হৈছে হা এই ৰ কথা নকবি ৰ তপন মই মাটি বেচাইছিলো মই মাটি বিক্রি কৰাতে তাৰ বেৰাখান আছিল এতে হি ঠেলি ঠেলি আহি দেলি দেলি ঠেলি আহি দিছে এতে মই দেখা মানে হি ৰাতি হৈ কাম কৰে अरे मास्टर आप भी समझी ना हम क्या रात में बेरा खेले বেলকা শুনক মাটিৰ কাজে যেহেতু আমি মীমাংসা কৰিব নোৱাৰো আমাৰ মণ্ডল আছে কাননগু আছে তেওঁলোকক মাতিম তেওঁলোকে আহি ইয়াত জুকি মিলি ঠিক কৰি দিব आप ঠিক আছে कौन सी को की माटी थी आप मंदर को बुलाए नहीं तो कानून को बुलाए ये तो एचडीसी को बुला लीजिए হ'ব कौन सी बड़ी बात है सब आएगा, वो सब तो आएगा। जूखा मिला है ना वो तो मिलेगा ही ना লোক বিয়া কথা কাটি দিয়া কৰে कहीं अच्छा नहीं बोलो তাৰ মাটি আছিল अच्छा তাতে नहीं बोलो वो বেৰাখান আছিল তাতে বেৰা প্ৰমাণ দিব কোৰ বেৰা নি ক'ত ঠেলাব লাগছে হি कहाँ मिट्टी का हम क्या कैसे रात में ठंडा है क्या এই কাটি দিমে বলে নালাগে হ'ব अरे मास्टर बाबा कानून एचडीसी को बुलाइए ना इधर जूखा लगना ना और माप कहाँ जाएगा হ'ব ऐसा হৈ যাব ও বন্না মাজা থাকবো আৰু এই ৰ হৈছে ৰ এই বাজাৰত যাবি তো দেখা কাৰ এমজিএম কে আছে পইচা যাব মোৰ হে বাহিৰতে বেয়া ভিতৰতো ভাল উল্টে বিন্দে হৈ যাব উল্টে বিন্দে সিলে ললি এই বছৰটা যাব আৰু চেণ্ডেল লাগাব লাগে তো এই বছৰটা যাব বিয়া হোৱা দিনৰ পৰা দেখলো দেখোন ভাল কৰি আছা চেইন লগাই আছা আৰু পিন্ধি আছা 3 বছৰ মান গেল বিয়া হৈ ঘৰ ঘুমি চলিৰ মা গলো হলে পুৰণা কাপোৰ পিন্ধা মজাটা লেলে তই কি বুজি পাবি এই কথা হ'লেও কেনে কাপোৰ খান এই যেনে দিনকাল বসছে দৰকাৰে ভুলতে পৰি যদি কিবাকে জেতল বটলটা ভাঙে দৰকাৰে হাত কাটি লাগে যাব লাগব এই বাকি কাপোৰ খান খাই গলে তাৰ যদি যাবি হাতৰ যাবগে এই তুম তিৰি গিলা আচলতে হেছেহেন বস্তু ও যিমান সময় পাম থাকে সিমান সময় দুৱাৰ পোহৰ হইলা বাজাৰৰ বাপরে বাপ মাহিকে তো নরি দে ও শুনছি না হ্যাঁ ছাগল গিতা বাড়িতে আছে পানী খুৱাবি হ্যাঁ গৰু বুজিতে আছে হ্যাঁ। পথাৰত দিবি ঘৰৰ পৰা কতো নাজবি হ'ব, হ'ব। বান্দাৰ আহিব কিন্তু তো ক'ত যাব লালি মোক প্ৰশ্ন কৈ হেনে আজি বোলে কাইমা বিলত হৰেণৰ আপি আহুন মাছ মাৰবা যাব আচ্ছা যাওঁ ৰ দে, পাম দে, না দে। নাপাম দে যা সোনকালে যাবি সোনকালে আহিবি দেই হ'ব দে তোৰ বাহিৰত ওলালে যিহে জগাৰ লগা মোৰ ভয়েই লাগি আগৰ হে কয়ে পুঠি মাগুৰ শিঙি বেচা পাবান নাই এতুতি এতুতি টিট পুঠি দৰিকণা যাম ৰ অ আজিতো বাপা আহুন আহিব চলিৰ বাৰ্থডে ধুৰ ৰাতিক লাগি বাচনে ধুই থাক এইবাৰ বাবাক হেৰিয়ে কৰিব লাগিব এই গোসাঁই ঘৰতে এখন কৰি দিব ক'ব লাগিব ভাগৱত বহুত দিন হ'ল সঁচাই নাই আপিৰ ভায়েক আহুন মদ খাবাহে আহিব তাকেইটো কি বা হয় মইনা ডাঙৰে হ'ল সিদিনা এনেকৈ লৈ ফুৰিছিলোঁ
নৰেনৰ আপি আহুন কিজানি গেলে মোৰে দেৰি খালি পচাই গেলে লৈ আহ এই লেচা নালাগে নেকি লেচা নালাগছিলে ৰে আৰু মূলা দি 10 টাকা মান মূলা বাজাৰত দিছে এই মাছটো হ'ব নে হ'ব যা যা হ'ব যা আৰু তই আকৌ দুইটা কি চাইডে দি যাব লাগে কি কোৱা তই যা তই যা যা নহ'লে মোৰ এই চাকাপ পৰ খাবি না আপি মাছ পালি না পালো করে খুরি পালি না এতুতি কার যে মুখ চাই আইছিলো মিতুর আপিৰ লগত আহিলে মাছ নাপায়ে কি কলি খুৰী মোৰ লগত আহিলে মাছ নাপায় সেনকে কথা নকবি দেই হ'ব দে তহঁতে কাইজা লাগাংকে থাকা কৰিব নাপায়ে মনে মনে মাৰি থাক মাছ চুলচুলি বান্দাৰী মোৰ জালখানে দাংবা পাল্লি হা একবাৰ হে চানো খুৰী সেইকাৰণে মাছ নাপাওঁ ক'ত পাবি মাছ মাৰাত কাজিয়া নকৰিবি সকলো মাছ পাবি লাহে লাহে মাৰি থাক এই খুৰী এই লাগু থাকে আহাতে মনে এইফালে লাগে তাইক মাতাই নালাগে শুনছা না আহাতে মোক মাতবি এই বেৰাবি পাৰ্টি ক'লে হ'ল হ'ব দে বাপ্পাৰে মানুহ থাকাতে জাল চাই মানুহৰ ঘৰত যে লাও বেঙেনা জিকা ভোল বান্দৰা খা দি নাখাবি তাৰ কি মানে আছে হ'ব দে খুৰী চাল আৰু নাচাই দে খুৰী মাছ পালি না ক'ত পাবি ঘৰা বাগে মাছ খালি ক'ত পাবি সেনকে নকবি দে খুৰী ডাঙৰ বুলি ইমান সময় একো কোৱা নাই লাও পাত কচু পাত মোক এখনে চুপকে ধৰিম চুপকে ধৰিলে কি মই চাই থাকিম নেকি বুঢ়ী বুঢ়ী বুলি নকবি দে সিদিনা কষ্ট লাগি মোৰ পৰা খাইছা কিয় নকবি ক'ত পইচা দিছা পইচা দিয়াই নাই এতিয়াও নাই দিয়া এতিয়াও মোক পইচা দিয়াই নাই বুঢ়ী বুলি নকবি দে আৰু কৈছো বুঢ়ী বুলি নকবি ক'ত দিলি এখনো 15 টকা পইচা দিবাই আছা তলকে ঘূৰি ফুৰা দেখা পালি হা দিয়াই নাই নহ'ব দে আমি মাছ মাৰি খাইছোঁ যা বুঢ়ীটা ঘৰত যামেইতো তোহাৰ লগত আৰু এনেকা মাছ মাৰি থাকিম না माजी मछली मिलो बड़का अच्छा हमारे एक बात बाहू इतना दिन हो गया हमारा आसाम में 15 साल हो गया इधर थोड़ा मकान बन रहा है हम कल मास्टर जी के पास गया था महाजन के पास गया था गांव बूढ़ा के पास गया था वो बोला कि हमको गांव लेने के लिए इसको पूछना पड़ता है इसको पूछना पड़ता है आप लोग को थोड़ा रिक्वेस्ट करता हूँ अरे काहे को ना जानी हो थोड़ा बोल दीजिए ना उसको এই বিহাৰীতে বা কি কয় আমি একো বুজিয়ে নাপাওঁ মৰা গৰু কি সব কিবা বুজি পাইছা না বুজিয়ে পা নাই কি কৈছে বুজিয়ে নাপাং জাংছো मोरा कौन सा मोर गया হিন্দী नहीं जानते हो आसामीज बोलो अरे भाई थोड़ा थोड़ा आसामी आता है ডাঙৰ মানুহগিলা আছে নহয় আমি কিছু নাজানো थोड़ा बोल दीजिएगा কম দে আছে নহয় শুনছো দে আহি আছা কিমান দূৰ পালি দুটাই নাই নাই বজাৰ যোৱাৰ কৰা নাই এই গৰু ছাগলকেইটাও আছে নহয় আৰু যিহে বান্দৰৰ উৎপাত মায়া নাই নহয় মাছত গৈছে
কি ক'লি থৈ লে দে হ'ব দে তই যদি বাজাৰখিনি তৈয়াৰ কৰি আহিবি মই চলে তাতে যাম দে কৈ আহোঁ দে ঐ পূৰ্ণিমা এই চানোৱাৰ যে এই আমাৰ যে অজিত খুঁটাৰ মাটি আধি লৈছে সেই চানোৱাৰ নহয় এই মাজে মাজে এতিয়া চব্জিও বেচাবা নাহে আহে নেকি আহে বোধ থৈলা ঘৰত আছা খুৰা এই কপে বিচাৰি আহিলো এইখন দিয়ে মানে হালকো বিকুৰিমান গেল বাচন যাব নৰা হৈছো আজিকালি তোকে বিচাৰি আহিলো কি হ'ল হাতত আৰু নকবি খুৰা গৈছিলো দুটাই সাপ্তাহিক বজাৰত আচ্ছা এই বাজাৰত কৰি থাকোঁতে বাজাৰ কৰা হৈছে জানা না এই পিছফালে দি চানোৱাৰে আহি কৰপে দিল খুন্দা এটা মাৰি এই মোৰতো তাকেতো আজিকালি নৰা এই যিটো চাইকেল বাইকৰ অত্যাচাৰ হৈছে নহয় আজিকালি মানে যেনেকে সেনেকে চলবা নৰা সেইকাৰণে অলপ চাই চিতি যাব লাগে মই আহিছিলো মানে মোৰ এই নাতি ল'ৰাটোৰ অলপ সকাম এটা আছিল তাৰ কাৰণে আহিছিলো আৰু খুৰা এই এখন হাত পাৱা কৰি মই কেনেকে ৰান্ধিমে তাকেতো সেই 2 দিনো নাপালো সকামত আহি আজিও নাপালো বাপৰে বাপ তোৰ হাতৰ সোৱাদ আৰু মই নাপাম বোধে খাবা জীৱন কৈছো নহয় মানুহ তুমি দালি চম্বাদ দিলে কলাচ চলে হান নাপায় আৰু মই দালি চম্বাদ দিলে বক বকনিৰ দালিৰ কুকুৰ উঠি দৌৰাই বাবা কবি যা মই নৰো বুলি হ'ব দে আৰু উপায়তো নাই মই তোৰ সোৱাদ আৰু নাপাম আৰু খাবা তাতে বেয়া নাপাবি আচ্ছা দে মোৰ কপালত নহ'ব থৈলা এই পাহৰিছিলো কালি অলপ ভাগৱত পাঠ আছে গোসাঁই ঘৰত তই কালি সন্ধিয়া যাবি যাম দে মই পাহৰিয়ে গৈছিলো ক'ব আহিলাতে ঘূৰবা দে ঠিক আছে যাবি কালি দে মই গেলো যা বুঢ়ী কবা আহিছে মাকক চিনি পোৱা নাই महाजन महाजन नहीं खेबा ओ महाजनी तो बा हो ए महाजनी ए महाजनी আহিলা ৰেইতা अरे काहे को वो घर का सब्जी लाया हूँ घर में सब्जी क्या था ये लाया हूँ যা সब्জি না লাগে যা काहे को না খাবি মোর মাথা গরম হইছে মাথা না খাবি যা को माथा करो खोलियो ना महाजनी তোর মাহাজনের লগত কাম আছে যা মাহাজনের লগত কথা थोड़ा বল बातचीत बा हो महाजन के साथ তোর মাথা সাথে গরম নকর যা এখন যা মাহাজনের লগত কথা আছে মাহাজনের লগত কথা বাদ যা कैसे आदमी बा हो हम आए कुछ बातचीत करने के लिए মই না আহা বহুত দিনৰ মূৰত তোমাক লগ পালোঁ তোমাৰ দেউতাই তোমাক মৰম কৰে না মাহঁতে মৰম কৰে না নাই স্কুলত গৈ আছা নাই গৈ আছা দে আইবিনা ভিতর বাপেটো নেৰে তুমিও নেৰা আমি কি মূল্যই লৈ গেলো নেকি এৰা মানুহবিলাৰ কথা বাৰ্তা চাল চলনৰ পৰিৱৰ্তন হ'ল সমাজখনৰ আধ্যাত্মিকতা শেষ হ'ল এৰা মানুহৰ নৈতিক চৰিত্ৰৰ অভাৱ ঘটছে বিহু সবাহত ডাঙৰগিলাক সন্মান কৰবা নাজানা হ'ল হে ভগৱান আহাক সুমতি দি প্ৰভু কৃষ্ণ